আজি ৰুটি খাম। এতিয়া ৰুটিখন অকণমান স্পেচিয়েল বনাব লাগিব ন, নহ'লে আকৌ মানুহে ক'ব ৰুটিখন খাওঁতে ইমান একেবাৰে কি দেখাব লগা হ'ল, হয় নাই? হাঁহিবও পাৰে মানুহে, আমিও ৰুটি খাওঁ। কিন্তু কথা হ'ল যে এতিয়া মূৰত খেলালে যে অকণমান মই ধনিয়া কাটি থৈছিলোঁ, এতিয়া সেইকাৰণে ধনিয়াখিনি ৰুটিখন অকণমান বেলি ল'লোঁ, বেলি লৈ ধনিয়াখিনি দি এতিয়া সুন্দৰকৈ আকৌ বেলিম। তাৰমানে এতিয়া ৰুটিৰ মাজত, আটাৰ মাজত ধনিয়া দি বেলিম তাৰমানে। গতিকে তাৰপিছত অলপ ভাজি দিলে মানে হেৰি ভাল হ'ব ন, গোন্ধটো ভাল হ'ব অকণমান। গতিকে সেইটো এটা আইটেম হ'ল, সেইটো এটা আইটেম। পিছত খাওঁতে ভাজি উঠি দেখাম। ধনিয়া দি এয়া ৰুটি পৰঠা যি কয় মানুহে, মানুহৰ নিজৰ কথা। সৈত জেঠিটোৱে টিক টিক কৰিছে। চাটনি ল'লোঁ, বুটৰ দাইল দি বনোৱা চাটনি, বন্ধাকবি ভাজিলোঁ, বাছ এতিয়া খাম ঠিকছে।